এটা কথা মনত ৰাখিব, আজি যাৰ কাৰণে আপুনি কান্দিছে বা চকু পানী টুকিছে বা টোপনি ক্ষতি কৰিছে বা খোৱা মেলা বন্ধ কৰিছে বা পৰিয়ালৰ মানুহক চিন্তাত পেলাইছে, যাৰ কাৰণে আপুনি কষ্ট পাইছে বা কষ্টত ভুগি আছে, সেই ব্যক্তিজনে কিন্তু গমো পোৱা নাই, তেওঁৰ একো ফৰকো পৰা নাই, তেওঁ গুৰুত্বও দিয়া নাই, হয়তো তেওঁ গমো পোৱা নাই। আপোনাৰ যি অপ্ৰাণ চেষ্টা তেওঁক জনাবলৈ যে আপুনি কিমান তেওঁক ভাল পায় বা তেওঁ নোহোৱাকৈ আপোনাৰ কিমান বেছি কষ্ট হৈছে, আপুনি ছাফাৰ কৰি আছে, তেওঁৰ একোৱে গাত লগা নাই, তেওঁ গুৰুত্বও দিয়া নাই, তেওঁ ভবাও নাই। গতিকে আপুনি ভাবকচোন একচুৱেলি কোনে ছাফাৰ কৰি আছে? সেইটো আপুনি আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলে, আপোনাৰ ফ্ৰেণ্ডছে, যিয়ে আপোনাক ভাল পায়। কাৰণ আপোনাক কষ্টত থকা দেখি তেওঁলোকেও কষ্ট পাইছে, আপুনি নোখোৱাৰ কাৰণে তেওঁলোকেও কষ্ট পাইছে, আপোনাৰ টোপনি ক্ষতি হৈছে তেওঁলোকেও কষ্ট পাইছে, আপোনাৰ ফেমিলি মেম্বাৰ্ছ, আপোনাৰ ফ্ৰেণ্ডছ। গতিকে আপুনি আজি এইটো কৰ্ণাৰত বহি কান্দি আছে, কিন্তু সেইটো কৰ্ণাৰত সেই একেই পৃথিৱীতে তেওঁ মুভ অনো কৰিলে, তেওঁৰ একো গাত লগা নাই, তেওঁ একো গমো পোৱা নাই, তেওঁ একো ভেলিউ দিয়া নাই, তেওঁ গুৰুত্বও দিয়া নাই। চ' আপুনি যে এই নিজকে কষ্ট দি আছে, ছাফাৰ কৰি আছে, নিজে ভুগি আছে, বন্ধ কৰি দিয়ক। কাৰণ আপুনি নহয়, আপোনাৰ আশে পাশে যিসকল ব্যক্তিয়ে আপোনাক ভাল পায় ন, তেওঁলোকৰো ৰেছপনচিবিলিটি আপোনাৰ ওপৰতে। ডোণ্ট ডু ইট।